15 ছেপ্টেম্বৰৰ পৰা প্ৰাথমিক উচ্চতৰ মাধ্যমিক কলেজত অনানুষ্ঠানিক পাঠদান 29 আগষ্টৰ খবৰ অনুসৰি ৰাজ্যৰ শিক্ষা বিভাগে পৰ্যায়ক্ৰমে পাঠদান আৰম্ভ কৰাৰ তৎপৰতা চলাইছে। সেই অনুসৰি 15 ছেপ্টেম্বৰৰ পাছৰ পৰা প্ৰাথমিক উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়সমূহত অনানুষ্ঠানিক পাঠদান আৰম্ভ হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত কয় যে 15 ছেপ্টেম্বৰৰ পাছত প্ৰতি সপ্তাহত দুদিন মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত থাকিব। মধ্যাহ্ন ভোজন গ্ৰহণৰ বাবে বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক এটা সপ্তাহত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক সপ্তাহটোত অধ্যয়ন কৰিবলগীয়া বিষয়বস্তু নিৰ্ধাৰণ কৰি দিব। লগতে এখন প্ৰশ্নকাকতো হাতত তুলি দিব লাগিব। পাছতো সপ্তাহত শিক্ষকসকলে প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ ছাত্ৰীৰ সন্মুখতে মূল্যায়ন কৰিব আৰু ক'ত কি ভুল হৈছে সেইসমূহ আঙুলিয়াই দিব। একেদৰে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ আৰু স্নাতকৰ তৃতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলো 4ৰ পৰা 5টা গোটত ভাগ কৰি অনানুষ্ঠানিকভাৱে পাঠদান কৰাব লাগিব। শিক্ষকসকলে 15 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে পৰীক্ষামূলকভাৱে এই কাৰ্যসূচী চলি থাকিব। আনহাতে এই সময়ছোৱাত যিসমূহ বিদ্যালয়ত অনানুষ্ঠানিক পাঠদান আৰম্ভ নহয়, উক্ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত উপস্থিত হৈ অনলাইন পাঠদান কৰিব লাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বতে 31 আগষ্টৰ ভিতৰত শিক্ষক শিক্ষয়িত্ৰীসকলক COVID-19 টেষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছিল। কিন্তু এই সময়সীমা 15 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ RT-PCR টেষ্ট কৰা হৈছে তথা তেওঁলোকৰ টেষ্ট নিগেটিভ আহিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত যোগদান কৰাটো বাধ্যতামূলক। বিদ্যালয়ত উপস্থিত হৈ শ্ৰেণীকোঠাসমূহ ছেনিটাইজেশ্যন কৰিব লাগিব আৰু শ্ৰেণীকোঠাসমূহ নৰূপত সজাই তুলিব লাগিব। ডেস্ক বেঞ্চসমূহ নিৰ্দিষ্ট দূৰত্বত বহুৱাই শ্ৰেণীকোঠা নৰূপত সজাই তুলিব লাগিব। ৰাজ্য চৰকাৰে বিদ্যালয় তথা শ্ৰেণীকোঠাসমূহ ছেনিটাইজেশ্যন কৰাৰ বাবে পুঁজি প্ৰদান কৰিব। একেদৰে ছাত্ৰ ছাত্ৰীসকলকো বিনামূলীয়াকৈ মাস্ক যোগান ধৰাৰ কথা চিন্তা চৰ্চা কৰি আছে। 1 ছেপ্টেম্বৰৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে যদিও গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব। গৰ্ভৱতী মহিলাৰ উপস্থিতি অবিহনে যদি পাঠদান চলাব পাৰি তেন্তে অধ্যক্ষই এই ক্ষেত্ৰত নিজা সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু 1 অক্টোবৰৰ পৰা গৰ্ভৱতী শিক্ষয়িত্ৰীসকলো বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক হ'ব। মন্ত্ৰীগৰাকীৰ মতে ৰাজ্য চৰকাৰৰ গৰ্ভৱতী মহিলাই আনকি সচিবালয়তে নিজৰ দায়িত্ব সমাপন কৰি আছে। যিসমূহ বিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰ বা আইচলেশ্যন কেন্দ্ৰ স্থাপন কৰা হৈছে, উক্ত বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জিলা উপায়ুক্তসকলে আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিব। যদিহে জিলা উপায়ুক্তসকলে আন বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলক সংলগ্ন নকৰে তেন্তে তেওঁলোক বিদ্যালয়ত উপস্থিত থকাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্ট কৰি দিছে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে এইসমূহ নিৰ্দেশাৱলীৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক বাহিৰত ৰখা হৈছে। ডক্টৰ শৰ্মাৰ মতে চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত বিদ্যালয়ত হস্তক্ষেপ নকৰে আৰু পৰিস্থিতি অনুসৰি তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মাচুল কৰ্তন সন্দৰ্ভত দিয়া নিৰ্দেশ নামানে বুলি যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই সন্দৰ্ভতো শিক্ষামন্ত্ৰী শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডক্টৰ শৰ্মাই কয় যে মহামাৰীৰ সময়ছোৱাত 25% মাচুল কৰ্তনৰ বাবে চৰকাৰে যি সিদ্ধান্ত কৰিছে তাত গুৱাহাটীৰ উচ্চ ন্যায়ালয়েও মোহৰ লগাইছে। এক গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ মতামত বিচাৰি জাননী জাৰি কৰাৰ পাছতে ৰাজ্য চৰকাৰে মহামাৰীৰ বাবে যোৱা এপ্ৰিল মাহৰ পৰা বিদ্যালয় নোখোলা পৰ্যন্ত মাহিলী মাচুল 25% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়েও ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত সন্মতি জনায় আৰু সেই অনুসৰি 25% মাচুল কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ মানি চলিব বুলি ডক্টৰ শৰ্মাই আশা প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে 30 ছেপ্টেম্বৰৰ ভিতৰত মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ
সন্দৰ্ভতো কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰেও যাৱতীয় কাম কাজ আগবঢ়াব। একেদৰে যে ডাবল ই আৰু নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো সকলো ধৰণৰ সুবিধা উপলব্ধ কৰোৱা হ'ব। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই, ধন্যবাদ।